আপোনালোকৰ মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এটা নতুন ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ। মই পিছে ঘৰত অকলে আছোঁ, ল'ৰাই মই আছোঁ। বাপেক গ'ল ডিউটিলৈ, আইতাক গ'ল জীয়েকৰ ঘৰলৈ, মানে এওঁ বায়েকৰ ঘৰলৈ। তাৰপাছত মই পিছে কাম বন কৰি আজৰি হ'লোঁ। এতিয়া আৰু ল'ৰাই মই থাকিম আৰু এনেই আৰু কিবা কিবি কৰি মেলি। তেতিয়াহ'লে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ শেষলৈকে চাব বুলি আশা কৰিলোঁ। আৰু মোক মৰম দিব, সেই মৰম দিব। আগৰ ভিডিঅ'ত যিমান দিছিলে তাতোতকৈ দুগুণ দিব, এয়া আপোনালোকৰ ওচৰত আশা। তেতিয়াহ'লে লগ পাই আছোঁ। হেল্ল' ফ্ৰেণ্ড, কি কৰি আছে? মই আজি এয়া দিনটো শুলোঁ, শুই উঠি এতিয়া এয়া ল'ৰাৰ সৈতে অকণ বহিছোঁ। মাহঁতো নাই, তাৰপৰা মাহঁতো আহিব। তেতিয়াহ'লে দিনটো কিনো কৰিলোঁ কিনো নাই কৰা দেখুৱাবলৈ একো পোৱাই নাই। বতৰটোও বেয়া, দিনটো শুলোহে অকল আজি। তেতিয়াহ'লে এতিয়াৰপৰানো কি কৰিলোঁ তাকে চাব। এয়া আমাৰ টিকলুও শুলে আজি, ময়ো শুলোঁ। তেতিয়াহ'লে ফ্ৰেণ্ড, মোৰ এটা ফটোশ্বুট হৈছিলে, তাৰে অকণমান এনেই কৰি থৈছিলোঁ আৰু মই ইমান নাজানো, প্ৰথম কৰিছোঁ। চ' আপোনালোকে চাবচোন। ভালনে আপোনালোকৰ? মোৰ আজি এটা ফটোশ্বুট আছিলে, তালৈ আহিছিলোঁ। চাওকচোন বাৰু মোৰ কেনেকুৱা লাগিছে জনাব। এইজনী দেৰ্জী বা, জনাবচোন। আপোনালোকক যদি লাগে কণ্টেক্ট কৰিব, মই ডেছক্ৰিপশ্যনত বাৰ নাম্বাৰটো দি দিম। আমাৰ বা, এইটো আমাৰ টিকলুকো লৈ আহিছিলোঁ। নতুন দিনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আকৌ ষ্টাৰ্ট কৰিবলৈ লৈছোঁ। আপোনালোকে যাতে মোক মৰম দিয়ে আৰু স্ক্ৰিপ্ট নকৰাকৈ যাতে শেষলৈকে চায়। এইটো আমাৰ ধুনধুন হাই কৰি দিয়া। মোৰ ভাল। মায়ে কাম কৰি আছিলে, আজৰি হ'ল কোৱা? তেতিয়াহ'লে পাছত লগ পাম। কি কৰি আছে? মই এনেই বিচনাতে শুই আছিলোঁ, এতিয়া উঠিলোঁ। উঠি এতিয়া চাহ খাবলৈ লৈছোঁ। আপোনালোকে কি কৰি আছে জনাবচোন। মোৰ মানে এনেই আৰু ইমান ভিডিঅ' কৰা হোৱাই নহয় হৈছে দেখোন। কৰিম বুলি ভাবি থাকোঁ, কৰিবলৈ মনেই নাযায়। তাকে আকৌ ষ্টাৰ্ট কৰিছোঁ আৰু দুদিন এনেই গ্ৰেপছ পৰি গ'ল। তেতিয়াহ'লে আজিৰ পৰা আকৌ ষ্টাৰ্ট কৰিছোঁ। চাব দেই মোৰ ভিডিঅ'খিনি, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। মই গাখীৰ চাহ খাম এতিয়া। গাখীৰ তাৰপৰা চাহপাত দি দিওঁ। চাহপাত দি দিলোঁ, চাহপাত উতলিব। ইমান ভালকৈ চাহ বনাব নাজানো আৰু তেওঁ বুলি এনেকৈ খাওঁ আৰু। ইমান ধুনীয়াকৈ উতলিছে চাহ। উতলিব আৰু দেই চাহ এতিয়া। উতলিলে আকৌ উতলিব এতিয়া।
ভিনদেউহঁত আহিছিলে, ভিনদেউহঁতক জলপান দি দিলোঁ। চ' গাখীৰ নাইকিয়া হৈ গ'ল, অকণমান আছিলে, সেইকাৰণে চাহ বনাই খাই লওঁ তেন্তে। খাই লওঁ। হেল্ল' ফ্ৰেণ্ড, কি খবৰ? ভালনে আপোনালোকৰ? মই এতিয়া এনেই আছোঁ। চাহ তাহ খাই অথনি সেয়া ক'লোঁ আজৰি হ'লোঁ। তাৰপৰা মিষ্টাৰ আজি সোনকালে আহিলে, তাৰপৰা তেওঁক ভাত দিলোঁ, ভাত পানী খালে, খাই বৈ এতিয়া ল'ৰাৰ সৈতে অকণ ওলাই গৈছে, বা মাও গৈছে অকণমান ওলাই। মই অকলে আছোঁ। অকলে থাকিয়ে মোৰ বেছিভাগ ভাল লাগে, কাৰণ মানে কি ক'ম, অকলেই আৰু ন, প্ৰতিটো ক্ষেত্ৰত আমি অকলেই থাকিব লাগিব, সেইকাৰণে অকলেই থাকোঁ আৰু দিনটো এনেকৈ আৰু অকলে অকলে থাকোঁ মেলোঁ, কৰিবলগীয়া কামখিনি কৰোঁ, কৰি মেলি আৰু এইকণ সময় অকণমান আজৰি হৈ থাকোঁ, তেনেকৈয়ে থাকোঁ আৰু। কিন্তু আপোনালোকে মোক মৰম নাই দিয়া ন, মৰম দিবলৈ এৰি দিছে, দিব আকৌ। মোক লাইক শ্বেয়াৰ কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, তেতিয়াহে মোৰো ভাল লাগিব। আপোনালোকে যদি তেনেকুৱা কৰে, মৰম নিদিয়ে, মোৰটোতো ভাল নালাগিব ন, সেইকাৰণে মৰম দিব, মোক বহুত 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 মৰম দিব। মোৰ ভিডিঅ'ছখিনি কেনেকুৱা লাগে জনাব।